ৰঞ্জনছ কিচেনলৈ আপোনালোকক স্বাগতম। আজি আমি বনাম বিৰাটেই টেষ্টি আৰু হেল্ডি নাৰিকলৰ বিস্কিট। বলকচোন জানো কেনেকৈ বনাওঁ। নাৰিকলৰ বিস্কিট বনাবলৈ লগা সামগ্ৰীসমূহ হৈছে 1 বাটি নাৰিকল আৰু সেইটো বাটিৰে জোখৰ আটা 1 বাটি, অলপ মিঠাই বা গুড়, এইটো জেগাত আপোনালোকে চেনিও ইউজ কৰিব পাৰে, পাউডাৰ চেনি, অলপ গাখীৰ, লম বেকিং পাউডাৰ অলপ লাগিব, অলপ বেকিং সোডা। প্ৰথমতে আটা ইয়াত দি দিম চালনী, তাত দিম অলপ বেকিং পাউডাৰ, ½ টিস্পুন বেকিং পাউডাৰ, লাগিব অলপ বেকিং সোডা, ইমানখিনি চালি দিম। এতিয়া ইয়াত দি দিম এই মিঠাইখিনি, সোৱাদ অনুযায়ী আপোনালোকে যিমান মিঠা ভাল পায় সেইটো হিচাপে দিব। তাত দি দিম এই গোটেই নাৰিকলখিনি, এতিয়া অলপ অলপ গাখীৰ দি পেলাই ধুনীয়াকৈ এটা ডো বনাই ল'ম। এয়া আমাৰ ডোটো ৰেডি হৈ গ'ল। এতিয়া সৰু সৰুকৈ এনেকৈ বল বনাম। তাৰ ওপৰত দি দিম নাৰিকল, এনেকৈ গোটেইখিনি প্লেটত দি দিম। এতিয়া গেছত এটা কেৰাহী বহাই দিছোঁ, তাত এটা ষ্টেণ্ড দি দিম, ঢাকি পেলাই প্ৰি হিট কৰিবৰ কাৰণে 10 মিনিটৰ কাৰণে এনেকৈ ৰাখি দিম। এইখিনি 10 মিনিট হৈ গৈছে, এতিয়া উলিয়াই লওঁ। আৰু এই বিস্কিটখিনি 30 মিনিটৰ কাৰণে হাই হিটত বেক কৰিম ঢাকি পেলাই। ত্ৰিছ মিনিটমান হৈ গ'ল। এতিয়া গেছৰ ফ্লেম অফ কৰি দিছোঁ, উলিয়াই পেলাই চাওঁ কি হৈছে। হৈ গৈছে। এতিয়া অলপ ঠাণ্ডা হোৱাৰ পিছত ভাঙি পেলাই আপোনালোকক দেখুৱাম। এই বিস্কিটখিনি ভাঙি পেলাই দেখুৱাই আছোঁ, চাওকচোন ইমান ধুনীয়াকৈ হৈছে। ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকে মোৰ এই ৰেচিপিটো ভাল পাইছে। যদি ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। নেক্সট ৰেচিপিত লগ পাম, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ আৰু ধন্যবাদ।